নিম্নমানৰ খাদ্য দিয়া বুলি মানে চাওক খাদ্যটো ডাঙৰ বস্তু নহয়, স্কুটিখনে ডাঙৰ বস্তু, তাত খাদ্য নাখালেও কথা নাছিলে। খাদ্যটো লৈ কিয় আহে? আমাৰ উদ্দেশ্যটো কি? স্কুটি লাগে, স্কুটি নিব আহিছে, তাত যে কিবা দিছে, পনীৰ এটুকুৰা নিছে, পনীৰ নিদিলেও কথা নাই মোৰ মতে। খাদ্যটো ডাঙৰ মেটাৰ নহয় তোক, আমি নাখালেও হ'ব, কাৰণ আমি স্কুটিখন পাইছোঁ তোক, ঘৰত যাই খামেই নহয়। মই লঘোণে থাকিব দিয়া নাই, যিহেতু ঘৰত যামেই, ঘৰত খাম ভালদৰে। আমি কিয় আগ ফেক্টৰ বুলি ভাবোঁ? আমি হ'লোঁ ৰাষ্ট্ৰীয় দল, আমাৰ এতিয়ালৈ 300+ সাংসদ আছে, বুজি পাইছেনে? 1400 আমাৰ বিধায়ক আছে আমাৰ দলত। তো তেতিয়াহ'লে কোনোবা ইণ্ডিভিজুৱেল ব্যক্তিক ভাৰতীয় জনতা পাৰ্টি কেতিয়াও হেৰি নকৰে নহয়। হয়, ভাল কথা কৈছে। ৰেগিঙৰ বিৰুদ্ধে জনমত গঠন হ'ব লাগে। চৰকাৰে যি পদক্ষেপ লৈছে আৰু অধিক কঠোৰ পদক্ষেপ ল'ব লাগে, আৰু ৰেগিঙৰ নামত আইন আনিব লাগে। এনেকুৱা ধৰণৰ ঘটনা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যিটো ঘটি গ'ল, দ্বিতীয়খন বিশ্ববিদ্যালয় বা মহাবিদ্যালয় বা স্কুলত নঘটক, তাকে মই কামনা কৰিছোঁ।